আমাৰ কালি গৰু হেৰাইছে। কালি আমি ঘৰৰ ওচৰত গৰু আছিলে, কালি সন্ধিয়াত গৰু নাই। তাৰপিছত এতিয়া গৰু বিচাৰি আছোঁ, পোৱা নাই। আমি 10টা-12টা মানুহ ওলাইছোঁ ৰাতিপুৱা 5-4টা বজাত। এতিয়া গৰাজন ফালে আহি আমি পাইছোঁ ৰাস্তাতে মানুহ দুটা গৰু হামজোৰ দি পেলাই ৰাস্তা দি লৈ গৈ আছে। আমি কৈছোঁ যে গৰু ক'ৰ পৰা আনিলে? কৈছে আমি কিনি আনিছোঁ। যে আমাৰ গৰু আপুনি ক'ৰ পৰা কিনি আনিলে? গৰুটো আমাৰ। কয় না আমি কিনি আনিছোঁ, মানুহটো আমি গটাই দিম। কৈছে মানুহখিনি আনি দিয়ক, আমি গৰুটো মানুহটো লাগে আমাৰ। বেলেগৰ পৰা কিনি লৈছে। আমাৰ গৰু 4জনৰ গৰু, এইটো 4টা আছে। কালি চুৰি হৈছিলে ঘৰৰ পৰা। এতিয়া প্ৰশাসনক আহ্বান জনাইছোঁ, উচিত তদন্ত দি শাস্তিমূলক বিচাৰ কৰিব লাগে। এইটো উচিত শাস্তি দিব লাগে, শাস্তি দিব লাগে। আৰু আগত আমাৰ এই 3 মাহৰ আগত 5টা গৰু গোহালিৰ পৰা লৈ গ'ল। আমি থানাত, ৰূপহী থানাত এজাহাৰ দিয়া আছে, সেইটোৰো আমি কোনো পোৱা নাই। শিঙিমাৰী চাৰিআলিত খাৰা হৈ আছিলোঁ, এজন মানুহে ফোন মাৰিলে আমাৰ বিডিবিৰ মানুহে যে ইয়াৰ পৰা 4টা গৰু চুৰিৰ গৰু গৈ আছে। মই তাৰ পৰা আহি পেলাই পাইছোঁ গৰুখিনি এইখিনিত গৈ আছে। আমি আৰু ৰাইজ লৈ গৰুখিনি ধৰিছোঁ, সিহঁতক সুধিলোঁ, সিহঁতে কৈছে কিনি আনিছে। এতিয়া লাষ্টত গৈ এনেকৈ গৰুৰ মালিক সকলে আহিছে, তো লাষ্টত কিন্তু অলৰেডি গৰুখিনি চুৰিৰ গৰু। এতিয়া আমি থানাৰ পৰা পুলিচৰ হাতত উঠাই দিছোঁ। এজন চোৰ ধৰা পৰিছে আৰু বাকীখিনি ক'ত গ'ল এইটো পুলিচে তদন্ত ল'ব। গৰু 4টা আছে, চোৰ আছিলে 3জন। আমি এজন চোৰকে পাইছোঁ আৰু বাকী 3টা চোৰ পোৱা নাই। আমি আৰক্ষীক চমজাই দিছোঁ, এতিয়া আনে কি কৰে আৰু কি কৰে কৰিব। আমি ৰূপহী থানাত চমজাই দিছোঁ। মই বিডিবিৰ ছেক্ৰেটাৰী হয়, পশ্চিম শিঙমাৰী 1 নং বিডিবিৰ ছেক্ৰেটাৰী মই। সেই হিচাপে মই গৰুখিনি ধৰিছোঁ, ধৰি পেলাই ৰাইজ লৈ আটক কৰিছোঁ আৰু ৰূপহী থানাত চমজাই দিছোঁ। 4টা গৰু আছিলে। গৰুখিনি ওলাইছে মানে ৰাস্তা দি লৈ আহি আছে। তাত মানুহে সুধিলে গৰু আপোনালোকে ক'ৰ পৰা আনিছে? আমি বোলে কিনি আনিছোঁ। মানে আমাৰ এটা সন্দেহ হৈ গ'ল যে গৰু চুৰিৰ গৰু বুলি। যেতিয়া আমি আটক কৰিছোঁ, সঁচাকৈ চুৰিৰ গৰুই ওলাল। চোৰখিনি কৈছে সিহঁতে বোলে কৰৈগুৰিৰ পৰা কিনি আনিছে। গৰুৰ মালিক ওলাইছে শালপাৰাৰ মানুহ, পশ্চিম শালপাৰা। এই শাহজাহান আৰু হাদিছা আৰু চুবিয়া খাতুন আৰু এজনৰ নাম কি আছিলে? আৰু মানিক, এই 4জনৰ 4টা গৰু। আপোনালোকে চাই আছে RTTV 24/7, সত্যবাণী, বিশুদ্ধ খবৰ।